প্ৰথমতে স্বাগতম জনাইছোঁ আসাম অনলাইন ষ্টাডি ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই অসমৰ সকলো পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ 10টা MCQৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল ক হিউমেন চাং আছিল অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক। আৰু ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউমেন চাঙে অসম ভ্ৰমণ কৰিছিল আৰু এই ভ্ৰমণৰ বিষয়তে তেওঁ CUK নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ক শংকৰদেৱ আছিল চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু। আৰু নেক্সট কুৱেশ্যনটো হ'ল শৰাইঘাটৰ দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হৈছে ইয়াৰ গ 1962 চনত। আৰু শৰাইঘাটৰ দলং উন্মোচন কৰিছিল সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। নেক্সট কুৱেশ্যনটো হ'ল পথৰুঘাটৰ ৰণস্থলী ক'ত আছিল? পথৰুঘাটৰ ৰণস্থলী আছিল কাৰেক্ট এনচাৰটো হ'ল ইয়াৰ গ দৰং জিলাত। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল গ মনু আছিল শংকৰদেৱৰ কন্যা। আৰু মনু আছিল শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম পত্নী সূৰ্যৱতীৰ কন্যা। নেক্সট কুৱেশ্যনটো হৈছে আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ মোমাই তামুলী বৰবৰুৱা। আৰু মোমাই তামুলী বৰবৰুৱা আছিল আহোম স্বৰ্গদেউ প্ৰতাপসিংহৰ বৰবৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ চুডাংপা। আৰু চুডাংপাৰ আনটো নাম আছিল বামুণী কোঁৱৰ, কিয়নো তেওঁৰ জন্ম আৰু প্ৰতিপালন ব্ৰাহ্মণ ঘৰত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে গ নুমলীগড় শোধনাগাৰ। আৰু নুমলীগড় শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় কিয়নো 1985 চনত অসম চুক্তিৰ সময়ত এইখন স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? গৰমপানী অভয়াৰণ্য হ'ল কাৰেক্ট এনচাৰ খ কাৰ্বি আংলঙত অৱস্থিত আছে। আৰু এই অভয়াৰণ্য ইয়াৰ গৰম পানীৰ উহৰ বাবে জনা যায়। আৰু আজি লাষ্ট কুৱেশ্যনটো হৈছে অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে খ 72.19%। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।